আমাৰ কোৱাইট বাৰ্বি ডলজনীলৈ চাওকচোন, কিমান যে মৰম লাগিছে তাইক, কিমান যে ফূৰ্তি তাইৰ। আজি তাইৰ অন্নপ্ৰাশন। তাই 7 মাহ হৈছে। তাই মোৰ ননদৰ ছোৱালী। এয়া চাওকচোন, মামাকে তাইক অন্নপ্ৰাশনৰ নিয়ম কৰি দিব লৈছে। আজিৰ পৰা তাই ভাত খাব আৰু এইফালে অকণমানিকৈ এটা কেক আৰু অকণমান ক্ষীৰ মিঠাই কিবাকিবি সজাই তাইক আৰু এনেকৈ নিয়মটো কৰি দিওঁ বুলি মামা মামী গৈ আজি তাহাঁতৰ ঘৰত। তাই বহুত ফূৰ্তি মামা মামী এনাইহঁতক দেখি, সৰু যদিও কিবা এটা তাই বুজি পাইছে। প্ৰথমে মামা, তাৰপিছত মামী আৰু আমি সকলোৱে অকণমান তাইক কিবা এটা খুৱাই নিয়মটো কৰি দিলোঁ। আৰু তাই অন্নপ্ৰাশনৰ দিনটো এনেকৈয়ে মই এবিধ সাঁচি ৰাখিম বুলি অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাইছোঁ। আপোনালোকে সকলোৱে লাইক কমেণ্ট কৰিব বুলি মই আশাৰে বাট চাই ৰৈছোঁ।